तो हे गाइज स्वागतम टू माय निउ भिडिओ। तो आज आमी जाय आसो आको शपिंग मॉलत माने आज मोर कारणे নহয় मैं কৈ आसो पिছত काहिनीটো केनेकुआ। तो बोलक भिडिओটো आरम्भ करूँ। मैं घर पर ओलाई आसिছিলোঁ माने सोनकाले रेडी हो गलो। दुकाনৰ পৰা फोन मारि আছে जिসকলে मोर भिडिओ चाय ওচৰে পাজৰে মানুহ সেইসকলে গম পায় মই ক'ত থাকোঁ বা কি কৰোঁ। আৰু এটা কথা মানে যিসকলে মোক চিনি পায় সেইসকলে জানে মোৰ বিষয়ে ভালকৈ জানে। তো সিহঁতৰ কথা সেইটো কথা বাৰু পিছত ক'ম। তো আজি চাওক মোৰ তো এতিয়া ময়ো যাবলৈ ৰেডি আৰু বলক মোৰ লগত। আৰু ইফালে আছে মোৰ KTM মানে বহুত লেতেৰা হৈ আছে। তো একো নাই পিছত আহি পেলাই ধুম। এতিয়া দোকানত আছোঁ, এইকেইদিন দোকানত কাম কৰি আছিলোঁ বুলি ধুব পৰা নাছিলোঁ। আৰু এইটো হ'ল ৰাস্তা আৰু ইফালে দেখা পাইছে ভালকৈ। তো আজিৰ ভিডিঅ'টো বনোৱাৰ এটাই লক্ষ্য মানে সিহঁতে মানে আগতে অগ্নিবীৰৰ এক্সাম দি আহিছিল। তো এক্সামটো ভাল হৈছে। তো ময়ো এপ্লাই কৰিছিলোঁ কিন্তু দিয়া নাই। একচুৱেলি মই পঢ়াই নাছিলোঁ সেইকাৰণে যোৱা নাছিলোঁ। তো সিহঁতে পাছ কৰিছে। পাছ কৰাৰ পিছত এতিয়া আকৌ কাইলৈ সিহঁতে বোলে তেজপুৰত ইণ্টাৰভিউ দিব যাব ফিজিকেল হিচাপত। তো সিহঁতৰ কথাটো হৈছে মানে যেতিয়ালৈ মানুহ ডাঙৰ হৈ যাব পিছলৈ এনেকুৱা বন্ধুত্ব থাকিব নে নাথাকে সেইটো মই নাজানো, পিছৰ কথা বাদ দিয়ক। তো এতিয়া বৰ্তমান বন্ধুৱে হয়, লগৰে হয়। যিহেতু আমি সৰুৰে পৰা ডাঙৰ দীঘল হৈছোঁ। আৰু বিশেষকৈ ভজন বুলি ল'ৰা কোৱাটো সেই ল'ৰাটো মোৰ জোনবিল মেলাৰ ভিডিঅ'টো যোনে যোনে চাইছিল সি তাতো কেমেৰামেনো কৰিছিল আৰু কথাও কৈছিল। তো সেইজনো চিলেক্ট হৈছে। সিহঁতে যিহেতু আৰ্মিত এক্সাম দিব যাব যাতে সিহঁতৰ এক্সাম ভাল হয় তাৰে কামনা কৰি আৰু মোৰ ফালৰ পৰা সৰু এটা গিফ্ট দিবলৈ মই চেষ্টা কৰিম যাতে সিহঁতৰ ইণ্টাৰভিউটো ভাল হয়। এইটো কোনো আৰু সিহঁতকে টাৰ্গেট কৰি কথাটো কৈছোঁ যে তহঁতে যদি ভিডিঅ'টো চাই আছ মোক এনেকুৱা নাভাবি যে তই দয়ালিগিৰি দেখাই আছ। মই জাষ্ট ফ্ৰেণ্ড হিচাপত এটা বস্তু সৰু গিফ্ট দিবলৈ চেষ্টা কৰিম। মই বহুত দিন ধৰি ভাবি আছিলোঁ কিন্তু মোৰ ইমান দিন মানে ক'ব পাৰে তহঁতেওতো জানই মানে সিহঁতকো কৈছোঁ মোৰ চিচুৱেশ্যন মোক চিনি পোৱাসকলে চবেই জানে। তো মোৰ একচুৱেলি কি জানেনে চৰকাৰী চাকৰি পোৱাৰ চবৰে আশা থাকে যেনেকৈ মোৰো আশা আছে। তো এই বিষয়ত মই ভালদৰে ভাবিয়ে আছিলোঁ যিহেতু সিহঁতে যোৱাৰ আগত তেজপুৰত যিহেতু পৰিছে ফিজিকেল দিব যাব। তো মই বহুত দিন ধৰি ভাবিয়ে আছিলোঁ। তো আজি মনত পৰিল যে কাইলৈ 27 তাৰিখ তো সিহঁতে যাবগৈ কালি 26 তাৰিখ। তো 27 তাৰিখে সিহঁতৰ ইণ্টাৰভিউ আছে। তো কাইলৈ যাবগৈ সেইকাৰণে মই ভাবিলোঁ আজিয়ে বস্তু দুটামান আনি সিহঁতক দি দিওঁ, সিহঁত যাতে মোৰ ফালৰ পৰা অলপ শুভেচ্ছাটো থাকে। আৰু লগতে মোৰ সৰু এটা ভাইটি আছে এই শিঙিমাৰীত। তো সেই সৰু ভাইটিটো ভাবি আছিলোঁ বহুত দিন ধৰি যে এযোৰ কাপোৰ দিব লাগে, আজিয়ে দি দিওঁ বুলি ভাবিছোঁ। কাৰণ অলপ মানে 2 টকা 1 টকা পকেটত আছে, বাছ সেইখিনিতে যি দিবলৈ চেষ্টা কৰিম আৰু। তো ভিডিঅ'টো চাই থাকোঁ। তো কথাটো হ'ল চৰকাৰী চাকৰি পোৱা সকলোৰে আশা থাকে। তো সিহঁতৰ আশা যাতে সম্পূৰ্ণৰূপে পূৰণ হয় মই তাৰে কামনা কৰিম। আৰু লগতে চাইকেল চলাই যায়ে আছিলোঁ, দেখিলোঁ আগৰ চকাত পাম্প নাই। তো এতিয়া ফটককৈ পাম্পটো দিব লাগিব ফাৰ্ষ্ট। ইমানটা ভিৰ নাই বাৰু ন? এইকেইটা কিমানকৈ আহিব? এইকেইটা চাইজটো চাচোন। একে চাইজ তিনিটা একে নে? এই তিনিটা অঁ চাই লচোন। একে চাইজ একে সৰু হ'ব না ডাঙৰ হ'ব? জানো এতিয়া তইহে জানিবি ভালে চাই। এই তিনিটা লৈ ল। এটা এটাকৈ খুলি দেখাই দিছোঁ। কি এটা এটাকৈ খুলিব লাগে আৰু? ঠিকে আছে বাৰু। একে চাইজ গোটেইকেইটা একে চাইজ।
বিচাৰি বিচাৰি পোৱাই নাই। চাই লওঁ কিমান কাপোৰ আছে। কালাৰ আৰু চাইজটো একে নিমিলেচোন। নিমিলিব নেকি? সেনেকুৱা বিচাৰিলে নাপাম নেকি? ঠিক নাপাম। কালাৰ 3টা পাই গৈছোঁ আৰু মোটা পাই আছে পেটলা। ভাই তোক পিছত দিম, তই বেয়া নাপাবি। তোক পিছত দিম আৰু। এইটো ফ্ল'ৰত কি কাপোৰ ল'বি? তই কি ল? নেমু চেপা মেচিন ক'ত পাবি ইয়াত? নাপায় নেকি? আৰু মই তলৰ পৰা এই দুটামান বস্তু লৈ লৈছোঁ। এই দুটা বাছ ডায়েৰীহে এই দুটা। মই আজি একো নলওঁ আৰু এই দুটা বস্তুৱে লৈছোঁ। তো চাওঁ আমি ধনদাই কি লৈ আছে। ক'ত গেলি? বিচাৰিয়ে নাপায়। তোক খোৱা খাদ্য বস্তু কি? হা? মই সোমাইছোঁ আৰু ইফালে চাব পাইছে এইকেইটা আছে। এইকেইটা গ্লাছৰ বস্তু পোৱা যায়। এতিয়া ফটাফট তলত যাব লাগে। তলত যায় नीचे चलो, नीचे नीचे नीचे, इधर कुछ नहीं है। ভাইটিৰ কাৰণে এই দুটা জাষ্ট এইখিনি হৈ যাব আৰু। ফটকে জানা ইধৰ পেমেণ্ট কৰে গোটেইকেইটা ধৰ পইচা দি আছে। পইচা আছেনে নাই? পইচা মোৰ তাত হেৰিহে আছে। আছে আৰু অলপ। কিমান লাগিব? দি আছোঁ যা। লাগিব মই দি আছোঁ যা। মোৰ 200 টকা আহে। মোৰ 200 টকা আহে যা, মই দি আছোঁ। মই আমাৰ দাদা আহি আছে শ্বপিং কৰি। এণ্ট্ৰি হৈছে। শ্বপিং কৰি কৰি পইচাই কমি গ'ল। কেৰি বেগ আনি পাহৰি লৈ এতিয়া হাতত কৰি লৈ যাব লাগিব। পাৰ্কিং মেট চলো। গোটেইকেইটাক এটা কালাৰে দিছোঁ যাতে ক'ব নোৱাৰে যে মোক এইটো দিছে ভাল লাগিছে, তাৰটো ভাল লাগিছে, সেনেকুৱা যাতে ক'ব নোৱাৰে। একে কালাৰে দিছোঁ। কি খোৱাবি তই? তুমি খোৱাবা? হা? বস্তু লোৱা হৈ গ'ল আৰু আমি দোকান আহি পালোঁ। ইফালে চাব পাৰে ভাইটি এতিয়া কাম কৰি আছে নে কাম কৰা নাই, কিবাহে কৰি আছে। সেইটো কথা বাদ দিয়ক আৰু সেইটো ইগন'ৰ কৰি বাদ দিয়ক। এতিয়া মোক ফোন মাৰিছে, সিহঁত তিনিটা বোলে ইয়ালৈকে আহি আছে। কিবা কালি ইণ্টাৰভিউ দিব যায় যিহেতু যাব, সেইকাৰণে কাগজ পাতি কিবা জেৰক্স কৰিব লাগে নে কি কৰিব লাগে নাজানো। তো মোক ফোন মাৰিছে যে তই দোকানত আছ নেকি। পিছতে শুনা পালোঁ সিহঁত তিনিটাই বোলে দোকানলৈ আহি আছে। তো মোৰ কাৰণে ভালেই হ'ল, কাৰণ মই যি বস্তু তিনিটাৰ কাৰণে আনিছিলোঁ সিহঁতেতো নাজানে যে মই আনিছোঁ বা সিহঁতক কৈও অনা নাই, যিহেতু ইয়াত আহিবই। তো তেতিয়া দিম আৰু সিহঁতৰ ৰিয়েকশ্যনবোৰ চাব পাৰে। আৰু গাড়ীৰ মাত, ইফালে গাড়ীৰ মাত মোৰ সহ্য নহয়। ইফালে চাব। আৰু এটা কথা, মোৰ যিহেতু এইটো ভিডিঅ' চাই কিছুমানে ক'ব পাৰে যে তোৰ বন্ধু তিনিটাই নে, সেইটো কথাৰ কাৰণে মই এটা এনচাৰে ক'ব খোজোঁ। কাৰণ বন্ধু তিনিটা বুলি নাথাকে, বন্ধুটো বন্ধুৱে থাকে। তো বন্ধুৱে নাথাকক, তাৰে ভিতৰত এটা নিজৰ ক'ব পাৰি ভাইটিৰ নিচিনা একদম জিগৰি ইয়াৰ থাকে। তো সেইটো মই পিছত ক'ম বাৰু, তাক পিছত পৰিচয় কৰি দিম। সি বুজিয়ে পাব, এই ভিডিঅ'টো চালে সি গমেই পাব। ইহঁতকেইটা আহিলে ইহঁতৰ ৰিয়েকশ্যনবোৰ চাই কেনেকুৱা লাগিব আৰু জনাব, আৰু এনেকুৱা ভিডিঅ' চাই কেনেকুৱা লাগে।
বাছ সেইটোৱে জনাব। বাকী 4জন মানুহৰ কাৰণে শ্বপিং কৰি আৰু মোৰ এটা ডায়েৰী আনিছোঁ। বাছ মইতো এনেই ইমান এলেহুৱা মানুহ, নিলিখোৱে তেওঁ লৈ আহিছোঁ আৰু পিছলৈ লিখিম বুলি চেষ্টা কৰি আৰু কি হয়। তো এইটো ডায়েৰী এটা লৈছোঁ আৰু বাদ বাকী 4জনৰ কাৰণে শ্বপিং কৰি টোটেলটো বাৰু বাদ দিয়ক, পইচাটো ডাঙৰ কথা নহয়, পইচা আহিব যাব। এই ভিডিঅ'টো চাই কিছুমানে ক'ব পাৰে যে সিহঁতে চাকৰিৰ কাৰণে কষ্ট কৰি আছে, তই কি কৰি আছ, সেই সকলোকো কৈ দিওঁ ময়ো বাৰু ভাবক চৰকাৰী চাকৰি পোৱাৰ আশানো কাৰ নাথাকে। তো সেই হিচাপত মোৰো অলপ আশা আছে, ভগৱানে কি কৰে নাজানো। বাছ আপোনালোকৰ আশীৰ্বাদ আৰু বাদ বাকী আপোনালোকৰ আশীৰ্বাদৰ জৰিয়তে ভগৱানৰ আশীৰ্বাদে ফলাফল আহিব। আৰু দাদাজন আছিলে, দাদাজনো ভুলকৈ ইয়াতে বহি আছিলে, তাত বোলে কিবা কাম আছে। তো মই ভাবিছিলোঁ এটা হ'ল আৰু এটা মই ভাবিলোঁ যে সিহঁতক বহাই পেলাই ৰিয়েকশ্যনটো কেপচাৰ কৰিব দিম, তাক কেমেৰামেন বনাই দিম বুলি, কিন্তু সেইটো নহ'ল আৰু সি কামৰ ফালে ওলাই গ'ল। এইটো ভিডিঅ' বনাওঁতে মই কিবা বেলেগ দিনা বনোৱা নাই, কাৰণ এদিনাখনে বনাইছোঁ। এইটো টি চাৰ্টটো মই তলত পিন্ধি আহিছিলোঁ, চাৰ্টৰ তলত গৰম লগাৰ কাৰণে চাৰ্টটো খুলি দিলোঁ। গাইজ এজন আহি গৈছে, এজন ইহঁতে নাজানে যে ইহঁতক ছাৰপ্ৰাইজ দিম, এজন আহি গৈছে। এডিয়ানছি 3 দিকে 3 সারপ্রাইজ কিরকম লাগলো সেটা কো? হ্যাঁ খুদে বাংলায় বুক পানছি, কেনেকুৱা লাগিছে সেইটো কো? ভালকে ইন্টারভিউ দিবি তো, ঠিক আছে? তিনটা কাৰণে 3টা এইটো একে কালাৰ নাই, বেছি দাম নহয়, যিখিনি অকাত আছে সেইখিনি দিছোঁ 100 টকা। আশা কৰ আৰু দিবলৈ চেষ্টা কৰিম ইউটিউবৰ পৰা, জাষ্ট আশা থাকিল। আৰু কিবা কবি? বাকী এতিয়া সিহঁতক বস্তুখিনি দি এতিয়া ভাইটিহঁতৰ ঘৰত যাম। ভাইটি বস্তুখিনি দি চুপ চাপ মই এতিয়া ঘৰলৈ যাওঁ, ৰাতি হৈ গ'ল, কাৰণ দোকানত অলপ কাম আছিল। তো এতিয়া ফটককৈ যাব লাগে, বাছ ঘৰলৈ আহিলোঁ। তো ঘৰত আহি অলপ ফ্ৰেছ হৈ ল'লোঁ, কাৰণ গৰমত একদম অৱস্থা নাইকিয়া হৈ যায় আছিল। সিহঁতৰ ঘৰত বস্তুখিনি দিয়া দেখাব নাপালোঁ, এইকাৰণে দুখিত, কাৰণ সিহঁতৰ ঘৰত বহুত মানুহ আছিল। আৰু আপোনালোকে জানে মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই, লাহে লাহে শিকিম, আপোনালোকৰ ছাপোৰ্ট পাই আছোঁ। বিশেষকৈ মোৰ পাব্লিক প্লেচত ভিডিঅ' বনোৱাৰ কোনো ইমান এক্সপিৰিয়েঞ্চ নাই, তো লাহে লাহে শিকিবলৈ চেষ্টা কৰি আছোঁ। তো আৰু আগুৱাই অলপ উন্নত মানৰ ভিডিঅ' কৰিম বুলি আশা ৰাখিছোঁ। তো এইখিনি ভিডিঅ' এণ্ড কৰাৰ আগত আৰু এটা বস্তু দেখাই দিওঁ আপোনালোকক। এইটো বস্তুটো হ'ল এইটো দেখা পাইছে, 1000 ছাবস্ক্ৰাইবাৰ মোৰ কমপ্লিট হৈছে। তো তাৰ পৰা ইউটিউবৰ তৰফৰ পৰা ইমেইলত জৰিয়তে মোক ৰিৱাৰ্ড পঠাইছে, মানে ৰিৱাৰ্ড মানে কি, ট্ৰফি পঠাইছে, আৰু এইটো হ'ল আমাৰ চেনেলৰ নাম। বাকী কালিৰ পৰা মই এক্সপেৰিমেণ্ট ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, আৰু ভিডিঅ'বোৰ ঘনকৈ দি থাকিম আৰু এক্টিভ থাকিম। ভাল লাগিলে এটা লাইক কৰি যাব, আৰু এনেকুৱা ভিডিঅ' মাজে মাজে দি থাকিম। বাছ মোৰ ছাপোৰ্ট লাগে, আৰু তো আপোনালোকৰ ছাপোৰ্ট লাগে। মই ভিডিঅ'টো আশা ৰাখিছোঁ যে বহুত শ্বেয়াৰ হ'ব আৰু বহুত লাইক আহিব বুলি আশা ৰাখি আছোঁ। বিশেষকৈ মোৰ বন্ধুসকলৰ ওপৰত আশা আছে। যে ট্ৰফিৰ কথা, ট্ৰফিটো হ'ল মই বনাব দিছোঁ ভালদৰে, তো সেইটো আহিলে মই আনবক্সিং কৰি আৰু এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। তো এইটো ভিডিঅ'ৰ এণ্ড কৰিবলৈ যাওঁতে তাৰ আগতে কওঁ, ভালে থাকক, সুস্থ থাকক, আৰু ভিডিঅ'টো লাইক কৰি যাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক আৰু নতুন নতুন ভিডিঅ' পাবলৈ।